Guys, কি খবৰ সকলোৰে বহুত দিনৰ মূৰত ভাবিলো আজি ব্লগ এটা বনাও আজি মোৰ ক্লাছ আছে 3:15 ত লাইভ ক্লাছ আছে সো ভাত বনালো আজি মই বনাইছো দেখুৱাইছো আজি মই বনাইছো বেঙেনা ভাজি যেটো অকমান পুৰি গৈছে সো ডোন্ট জাজ কাৰণ মই পঢ়ি আছিল অকমান আৰু এয়া হৈছে লাই শাক দিয়া ডালি হৈছে জীবন কয় নহয় এডাল্টিং ইজ এডাল্টিং মানে যেতিয়া ঘৰত আছিলো পঢ়ি আছিলো বিন্দাস খাই আছিলো কলেজ গৈ আছিলো মায়ে ৰান্ধি দিছিলে তেতিয়া বহুত কমপ্লেইন কৰিছিলো তেতিয়া তামাম গালি পাৰিছিলো যে এৰি যাম ঘৰত নাথাকো হেন পেন্টেন এতিয়া ঘৰৰ বাহিৰত থাকো নিজে ৰান্ধো গা বেয়া সৰ্দি লাগি আছে ক্লাছ কৰিব লাগে ক্লাছৰ আগতে পঢ়িব লাগে আৰু এই কেজন মানুহ যোনে কয় টিচাৰ হোৱা বহুত ইজি নহয় টিচাৰ হোৱা একেবাৰে ইজি নহয় টিচাৰ হোৱাৰ আগতে আমি ঘৰত আহিব লাগে কন্টেন্ট পঢ়িব লাগে ষ্টুডেণ্টক কেনেকৈ বুজাম কাৰণ এতিয়া আৰু সেই যুগ নাই যে ষ্টুডেণ্টক যি ইচ্ছা তাকে পঢ়াই দিম কাৰণ এতিয়া ইণ্টাৰনেট আহি গৈছে ষ্টুডেণ্টে ইউটিউবত গৈ যদি কিবা দেখে যে আৰে আমাৰ মেমেচোন আমাক ভুল পঢ়ুৱাইছে তো তেতিয়া গ'ল আৰু আজি আকৌ শাৰী পিন্ধি গ'লো ক্লাছ কৰিবলৈ নাজানো কিয় মন গ'ল মেখেলা চাদৰকেইটা আনিব লাগিব ঘৰৰ পৰা আৰু কেইটামান প্ৰডাক্ট মই আজি আপোনালোকক দেখুৱাম স্কিন কেয়াৰৰ প্ৰডাক্ট প্লাছ আপোনালোকৰ যদি গেষ্ট্ৰিকৰ প্ৰব্লেম বদহজমিৰ প্ৰব্লেম আছে সেই ক্ষেত্ৰতো এটা প্ৰডাক্ট মই দেখুৱাম বহুত ভাল পাইছোঁ হাইফেনৰ এটা চিৰাম হয় এইটো আপোনালোকৰ যদি ড্ৰাই স্কিন হয় বা কম্বিনেশ্যন স্কিন হয় লগাব বহুত ভাল ৰিজাল্ট পাব আৰু লগতে এইটো জিঞ্জাৰ অকণমান নিমখ দিয়া হয় এইটো আপোনালোকে কিনিব পাৰে বহুত ভাল হয় আপোনালোকৰ যদি গেষ্ট্ৰিকৰ প্ৰব্লেম আছে ভাল হৈ যাব চ' মই ৰেডি ক্লাছৰ বাবে থেংক ইউ ফৰ ৱাচিং লগ পাম মোৰ নেক্সট ব্লগত